আহিলোঁ এখন নিজান ঠাইত এটা সৰু মৰুকৈ মোৰ পুখুৰী আছে। এইখন মোৰ পুখুৰী। সি গাইছিলে বেচেৰা মেটেকাৰে অসমখনক ঢাকি ধৰিছে। পুখুৰীত পুনি মেটেকাৰে ভৰপূৰ হ'ল। শিঙি মাছ সোমালে, সাপেও কণী পাৰিলে। ঠিক তেনেকুৱা ধৰণে হৈছে মোৰ পুখুৰীটো। কি কৰিবি? আজি পুখুৰী কেমলৈ আহি নিজান ঠাইত বহি থাকোঁতে মোবাইল পিটিকিলোঁ, তাৰে ছবি। কি কৰিলি অ' ভাই? অসমবাসী ৰাইজ, য'তে বহিলোঁ তাৰ কথাকে চিন্তা কৰোঁ। মই নহয়, সকলোৱে। কি যে অজানিতে ইমান মৰম লগা ল'ৰাটো আঁতৰি গ'ল। তেখেত আলু আছিল, আলুগুটি। সকলোৰ ল'ৰা ছোৱালীৰ লগত তাই মিলি থাকিব পৰা এটা ল'ৰা আছিল। আমি ভাবিবই নোৱাৰোঁ। আমাৰ গাঁওখনত আহে যেন তেওঁ গায়ক নহয়। ঠিক তেনেকুৱা ধৰণে আমাৰ লগত কথা বতৰা, আচাৰ ব্যৱহাৰ, মৰমৰ মাতেৰে তেখেতে আমাক মৰম দিছিল, উৎসাহ দিছিল। আমি কওঁ যে ভাই এই অকণমান গীতটো গুণগুণাচোন। য'তেই কওঁ ত'তেই মানে তেখেতে গুণগুণোৱাৰ মানে অভিজ্ঞতা আছিল। গাইছিল। কিছুমান আমি ক'ৰবালৈ যালে, দূৰ দূৰণিলৈ যালে, ভাইটি কোন জেগাৰ হৈ বুলি সুধিলে বা দাদা কোন জেগাৰ হৈ বুলি ক'লে শদিয়াৰ, তেতিয়া তেখেতৰ কয় যে ৰাজীৱ শদিয়াৰ গাঁওখনৰ নেকি? আমাৰ খুব ভাল লাগে মানে চিনাকি দিবলৈ। হয়, এই ৰাজীৱ শদিয়াৰ মানে তেখেতৰে মানে গাঁওখনৰে ল'ৰা, আমাৰ ঘৰৰ ওচৰৰে ল'ৰা, আমাৰ নিজৰ ধৰি থোৱা আমাৰ ভাই লাগে। গতিকে তেখেত কয়, তেখেত বৰ ধুনীয়া সুন্দৰ গীত গায়। আমাৰ দেশখন ৰক্ষাৰ বাবে ধৰি থওঁ আমাৰ মনবোৰ উতলি যায় তেখেতৰ গান শুনিলে। ঠিক তেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ পাইছিলোঁ। এতিয়া ক'ৰবাত পাম জানো তেনেকুৱা আচাৰ ব্যৱহাৰ? এতিয়াতো নাপাম চাগে, নাপাম আৰু। তাকে অসমবাসী ৰাইজ তেওঁ অমৰ হৈ থাকক। গতিকেলৈ তেখেতৰ কিছুমান উৎসাহেৰে আমি কিছুমান কাম কৰিছিলোঁ। আমাৰ শদিয়ালৈ তেখেতে এবাৰ দুবাৰ প্ৰগ্ৰেমত কেইবাজনো গায়ক আনিছিল। কিন্তু সেইবিলাকো নিৰাময় হৈ গ'ল। বহুত আমি চেষ্টা কৰিব লাগিব যদি আনিবলৈ হ'লেও। তেখেতে এটা ফোনেৰেই মানে কাম হৈছিল। আমি বহুতবাৰ ফোন বিচাৰিব লাগিব, কিবা কৰিব লাগিব। গতিকেলৈ বেছি নকওঁ। আমাৰ ওচৰৰে আমাৰ এই দাদা বিপিন চাওদাং দাদাই দুবাৰ আহিলে আমাৰ টুপচিঙা গাঁৱলৈ। মই টুপচিঙাৰ নিবাসী হওঁ। মনবোৰ বেয়া লাগিছে মানে। আহি তেখেতৰ কাম কাজো পালেহি। গতিকেলৈ কালি সৰু সুৰাকৈ এখন মানে গাঁৱৰ সকলো ৰাইজে মিলি এখন মানে আলোচনা কৰোৱা হ'ল। এই আলোচনাখনত কি ধৰণে মানে আমি অসমবাসী ৰাইজক মানে আলপাচন ধৰিব পাৰোঁ তেনেকুৱা এটা মানে আলোচনা হৈছিলে। গতিকেলৈ যিখিনি আমাৰ কৰণীয় যোগাৰ, আমি সেই যোগাৰবিলাক যাতে আমি কৰাৰ এটা সিদ্ধান্ত কৰিলে। কেইবাটাৰো মানে সিদ্ধান্ত ল'লে। মানে ধৰি থওঁ গাঁওখনত মানে যিকোনো জোৰা খেল হওক বা সুৰাপান এইবিলাক মানে ব্যৱহাৰ কৰিবলৈ নহ'ব, সেইটোৰ মানে সিদ্ধান্ত ল'লে। তাৰপিছতে আমাৰ টুপচিঙাবাসী ৰাইজে আৰু হওক, নেপালীয়ে হওক বা আমাৰ বাঢ়নি গাঁৱৰ পৰা কৰি আমাৰ কচুকলৈকে মানে ধৰি থওঁ এনে আলোচনা এটা বহা হ'ল। তাতে মাজতে এখন নেপালী গাঁও আছে। তেখেতলোককো মানে কিছু দায়িত্ব দিয়া হৈছে। ধৰি থওঁ খৰিপাত আদি পৰা কৰি কালিলৈ যোনদিনা হ'ব সভাখনৰ আপোনালোকক জনাব। মইনো কি জনাম, তথাপিও আৰু গাঁওখনৰ বিনিময়ত মই দুষাৰমান কৈছোঁ। যাতে এতিয়া কিছুমানে হয়তো ফেচবুকৰ বা ইউটিউবৰ যোগেদি মানে কিছুমান নোৱাৰিব পাৰে। থুলমূলকৈ মই যেতিয়া নেকি ফেচবুকৰ দ্বাৰাই আপোনালোকক অকণমান জনাইছোঁ। গতিকেলৈ সকলো অসমবাসী ৰাইজে তাৰমানে আহিব বুলি আশা থাকিল দেই। আমাৰ গাঁওখনৰ মানে যাতে টুপচিঙা একদম ভিতৰুৱা গাঁৱত তেখেতৰ জন্মস্থান দেখিব, তেখেতৰ মানে ঘৰ দুৱাৰ, তেখেতৰ সকাম, সকলো অসমবাসী ৰাইজে আহিবলৈ চেষ্টা কৰিব। দুটা ৰাস্তা আছে। এটা ৰাস্তা হ'ল মানে মেডিকেল চাৰিআলিত নামিলে মটৰচাইকেলৰ পৰা বা এনেই সৰু এপে লৈ আহিব পাৰিব। আৰু এটা আছে 8 মাইলৰ হৈ সেইফালে গাড়ী মটৰ আহিব। গতিকেলৈ এইফালে অহাটো এই ৰাইজে ঘোষণা কৰিছিলে। আমাৰ এখন নদী আছে, কুন্দিল নদী, তাত এখন নাও আছে। মানে সেই নাওখনো মানে ফ্ৰী মানে কৰি দিয়া হৈছে সেইদিনাখন।
জীৱ সংঘৰ থ্ৰুৱেদিয়ে মানে এইবিলাক কথা কালি আলোচনা হৈছিলে। গতিকেলৈ মানে নাওতো মানে পইচা দিব নালাগে। গতিকেলৈ মেডিকেল চাৰিআলিত নামি ডাইৰেক্ট বাইকত আহিব পাৰিব, গাড়ী নাহে। গতিকেলৈ সকলো অসমবাসী ৰাইজক মানে আমাৰ টুপচিঙাবাসী একেবাৰে এটা নিবনুৱা ল'ৰা মই, তথাপিও আপোনালোকক এটা ইউটিউবৰ দ্বাৰাই হওক বা ফেচবুকৰ দ্বাৰাই জনালোঁ, আহক এনেই মানে ধৰি থ দহা মানে তেখেতৰ কাম কাজ খোৱাও হ'ব, চোৱাও হ'ব। আহক, কিমান দুখনীয়া গাঁওখনৰ পৰা গৈ যে তেখেতে অসমবাসী ৰাইজক যে মানে গুণগুণাইছিল, সেইজনৰ ঘৰ তাৰমানে চাবলৈ মই আহ্বান কৰিছোঁ অসমবাসী চুকে কাণে থকা অসমবাসী ৰাইজক। আহক, ডাঙৰ এখন অসম ভিত্তিত মানে দহা পাতিব। আমি মানে টুপচিঙা গাঁৱৰে নহয়, গোটেই অসমৰ ভিত্তিত মানে তেখেতক সভা পাতিবলৈ আয়োজন কৰিছে। গতিকেলৈ দলে বলে আহি মৰম চেনেহ যাচি আমি কি পাওঁ কি নেপাওঁ আমি ধৈত শদিয়াবাসী ৰাইজে আমাৰ সিপৰীয়া মানে ব্ৰহ্মপুত্ৰ সিপাৰে থকা মানুহক আওকালিবৰ বাবে আমি প্ৰচেষ্টা মানে চলাম আৰু নিজৰ হিচাপে খাই বৈ যাব। কিনো ক'ম, এইকে কৈ আৰু মই সমাপ্ত মাৰিলোঁ দেই। আহিবলৈ চেষ্টা কৰিব, নোহোৱাকৈ নাথাকিব। আহক, বৰ দুখনীয় যে অসমবাসী ৰাইজক কন্দুৱাই যোৱা ল'ৰাটোৰ দহা কাম কাজ খাবলৈ সকলোৱে আহক। চাই যাওক কিমান চুকৰ পৰা যে গৈ তেখেতে অসমবাসী ৰাইজক যে গুণগুণাই আছিল, ৰজন জনাই আছিল যে শদিয়াৰ পৰা ধুবুৰীলৈ, সেইজন ৰাজীৱ গগৈ। গতিকেলৈ ৰাজীৱৰ আজি এতিয়া অন্তিম তেখেত মানে বিদায় ল'লে আমাৰ বুকুৰ পৰা, অসমবাসী ৰাইজৰ পৰা। গতিকেলৈ আহক, নমস্কাৰ।